সকলোলৈকে মই নমস্কাৰ জনাইছোঁ আৰু যোৱাকালি 23, 24, 25 যোৱাকালি আৰু আজি আছে আৰু কাইলৈ আছে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সদৌ ব্ৰহ্মধৰ্ম সমিতিৰ যিটো অধিৱেশন, এই অধিৱেশনটো যোৱাকালিৰ পৰা খুব সুচাৰুৰূপে খুব ভালকৈ পৰিচালিত হৈ আছে। যোৱাকালি সন্ধিয়া ভাগত আমাৰ কেন্দ্ৰীয় কমিটিৰ এটা বৈঠক বহে আৰু সদৌ ব্ৰহ্মধৰ্ম সমিতিৰ প্ৰচাৰ সমিতি যিটো প্ৰচাৰ সমিতি আছে, যোৱাকালিৰ পৰা তেওঁলোকে এটা ছেমিনাৰ পাতিছে আৰু ভালেকেইজন সমল ব্যক্তিসকলে সন্ধিয়াত এই ছেমিনাৰত অংশগ্ৰহণ কৰিছিলে আৰু মই নথৈ আনন্দিত হৈছোঁ সেইকাৰণে যে গুৰুদেৱ কালীচৰণ ব্ৰহ্মই সমাজখনত জাতি গঠনৰ যিটো তেওঁৰ অৱদান, এই অৱদান সম্পৰ্কে যোৱাকালি যিটো ছেমিনাৰত ভালকৈ আলোচনা কৰা হৈছে। গুৰুদেৱ কালীচৰণ ব্ৰহ্ম 1929 চনত বড়ো জাতি তথা জনজাতিসকলৰ উন্নয়নৰ বাবে শ্বিলঙত চাইমন কমিশ্যনক ব্ৰিটিছ প্ৰশাসনক যিটো নেকি মেমৰেণ্ডাম ছাবমিট কৰিছিলে 1929 চনত, এই মেমৰেণ্ডামখনত যিটো ৰাজনৈতিক, অৰ্থনৈতিক, সমাজনৈতিক, শিক্ষানীতিৰ সম্পৰ্কে তেওঁ স্মাৰকপত্ৰখনত উল্লেখ আছিলে, গুৰুদেৱে যিটো লিখিছিলে আৰু গুৰুদেৱৰ সেই স্মাৰকপত্ৰখনৰ যিটো লিখা আৰু গুৰুদেৱৰ যিটো ব্ৰিটিছ প্ৰশাসনৰ ওচৰত যিটো দাবী আছিলে, এই দাবীৰ ভিত্তিতে আজি বড়ো সমাজ আজিৰ অৱস্থাত উপনীত হ'ব পাৰিছে। এই কথাবিলাক যোৱাকালি প্ৰচাৰ সমিতিৰ ছেমিনাৰত ভালকৈ আলোচনা হৈছে। মই নিজে উপস্থিত আছিলোঁ, মই খুবেই আনন্দিত হৈছোঁ। আজি আমাৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ট্ৰাষ্টৰ ডক্টৰ অজিত বড়োৰ পৰিচালনাত এটি ছেমিনাৰ আকৌ হ'ব। এই ছেমিনাৰত তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব। তেওঁ অতিথি হিচাপে আহি উপস্থিত হৈছে। বড়ো সাহিত্য সভাৰ সচিব প্ৰধান নীলকান্ত গোহাৰি ডাঙৰীয়া তেওঁ আহি উপস্থিত হৈছে, সমল ব্যক্তি হিচাপে তেওঁ অংশগ্ৰহণ কৰিব। আমি আশা কৰিছোঁ কালি মুকলি সভা হ'ব। মুকলি সভাত আমাৰ মুকলি সভাৰ উদ্বোধক হিচাপে BTCৰ হাগ্ৰামা মহিলাৰী, BTCৰ মাননীয় চিফ সন্মানীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেওঁ আহিব, উপস্থিত হ'ব আৰু মুকলি সভাখন উদ্বোধন কৰিব আৰু বহুত অতিথিসকল আহি অহাকালি যিটো হ'বলগীয়া মুকলি সভা খুব ভালকৈ হৈ যাব, মই আশা কৰিছোঁ। ইয়াত ওদালগুৰি মাজবাটত আহি মই খুবেই ভাল লাগিছে আৰু ইয়াৰে ব্ৰহ্মধৰ্মৰ বহুত ইয়াতে প্ৰচাৰ আছে, মই ভাল লাগিছে। ধন্যবাদ। সঁচাকৈ আজি আমাৰ দ্বিতীয় দিন সদৌ ব্ৰহ্মধৰ্ম সমিতিৰ 21তম বাৰ্ষিক অধিৱেশন আৰু এইবাৰেই আমাৰ বডি ফৰ্মেশ্যন হ'ব, অৰ্থাৎ নতুন সংগঠনৰ আমাৰ বিষয়ববীয়াসকল চেঞ্জ হ'ব। আজি নতুনকৈ চিলেক্ট হ'ব বহুজন, আশা কৰিছোঁ ভালে হ'ব। যোৱাকালি আমাৰ 23 তাৰিখ, আজি 24 আৰু কাইলৈ 25, এই তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ সদৌ ব্ৰহ্মধৰ্ম সমিতিৰ 21তম বাৰ্ষিক অধিৱেশন মাজবাট কিষাণপুৰ গাঁৱৰ খেলপথাৰত এয়া অনুষ্ঠিত হৈছে আৰু বৰ উলহ মালহেৰে অনুষ্ঠিত হৈ আছে। গতিকে আশা কৰিছোঁ আজি আমাৰ যি কাৰ্যসূচী আছে সেইটো ভালে আগুৱাই যাব। ভালে আমাৰ আজিৰ দিনটোও দ্বিতীয় দিন যিটো কাৰ্যসূচী এইটো সমাপ্ত হ'ব বুলি আশা কৰিছোঁ। সকলোকে ধন্যবাদ সহকাৰে তথা প্ৰাৰ্থনাৰ যোগেদি আমাৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত যোগদান কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আৰু আজি আমাৰ উপস্থিত হ'বলগীয়া অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ছাৰ আহিব আৰু UG অৰ্থাৎ উৰ্খাওগৰা ব্ৰহ্ম ছাৰো আহিব। এওঁলোকৰ উপস্থিতিত আমি সকলোৱে কামনা কৰিছোঁ আৰু সকলোৱে আমি বাট চাই ৰৈ আছোঁ। আৰু এতিয়াৰ পৰা আমাৰ যি ছেমিনাৰ, বড়ো ভাষাত চাউৰাই মেল বুলি কয়, এতিয়া সেয়া চাউৰাই মেল চলি আছে। গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বাবাৰ যি অৱদান বড়ো জাতিৰ তথা আমাৰ অসমৰ
সেইটোক লৈ চৰ্চা কৰা হ'ব আৰু ৰাইজক বা তথা ধৰ্মপ্ৰাণ ৰাইজসকলক অৱগত কৰোৱা হ'ব। সেয়েহে আমি ৰিচৰ্চ পাৰ্চন উপস্থিত ইয়াত আজি আৰু এজন ৰিচৰ্চ পাৰ্চন আহিছে অলৰেডি আমাৰ বড়ো সাহিত্য সভাৰ মাননীয় সাধাৰণ সম্পাদক শ্ৰীযুত নীলকান্ত গয়াৰীদেৱ উপস্থিত হৈছেহি আৰু তেওঁৰ লগতে আৰু আন এজন ৰিচৰ্চ পাৰ্চন তেওঁ উপস্থিত হৈছে। সেয়েহে আজিৰ দিনটোৰ কাৰ্যসূচী বৰ এটা সুন্দৰভাৱে পাৰ হৈ যাব বুলি আশা ৰাখিছোঁ। প্ৰতিনিধি যোৱাকালি আমাৰ ইয়াত প্ৰায় 1400 প্ৰতিনিধি মানে অন্তৰ্ভুক্ত হৈছিলে আৰু আজি বহুত আহিব বুলি আমাক জনাইছে, আহিও আছে। বাছ লৈ পেলাই বহু অঞ্চলৰ পৰা বহু জিলাৰ পৰা আহিয়ে আছে, কাৰণ যোৱাকালি সৰস্বতী পূজা আছিলে, সেয়েহে বহুতৰে অলপমান অসুবিধা হৈছিল হয়, সেইটো জানো। কিন্তু আজি সকলোৱে দলে বলে যোগদান দিম বুলি বাছ লৈ গাড়ী লৈ আহি আছে। সেয়েহে আজি প্ৰতিনিধি আজিৰ ভিতৰত প্ৰায় 4000 মান হ'ব বুলি আমি আশা ৰাখিছোঁ। गोजोनथाव खौरां। क'क्राझार सहरनि साखाथियाव थानाय तितागुरि मानास पाब्लिक स्कुला लानानै फैदों गोजोनथाव खौरां। मानास पाब्लिक स्कुला गुन गोनां सोलोंथाइ बोसोरनि नार्सारिनिफ्राय थाखो 9 सिम फरायसा फरायसुलिफोरनि गोदानै 2026-27 मायथाइनि गोदानै मुं थिसननायनि खाबुफोर होगासिनो दं। गुन गोनां सोलोंथाइ होनायजों लोगोसे तितागुरि मानास पाब्लिक स्कुलाव बेसिक कम्पिउटार इडुकेसन, इंलिश स्पिकिं इनभाइरनमेन्ट आरो मोजां सोलोंथाइ गोनां फोरोंगिरिफोर दं। फरायसा फरायसुलिफोरनि थाखाय सोलोंथाइ लानायजों गोबां मोजां खाबुफोर दं, जेरै योगानि खाबु आरो हिन्जावसा आरो हौवासाफोरनि थानायनि थाखाय सेपारेट हस्टेलनिबो खाबुफोर दं। नोंथाङा आबुङै मिथिबावनो थाखाय थोंजोङै नैबे 60008532886000489621 आरो 9101008849 जानबुं नम्बराव खौरां लाहरनो हागोन।